গাইজ নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকলৰ খুব বেছি ইমোশ্যন বা আৱেগ আছে, যিসকলৰ মাজত খুব বেছি ইমোশ্যন বা আৱেগ আছে সেইসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো। তো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ ভিডিঅ'টো হ'বলৈ গৈ আছে খুব ইণ্টাৰেষ্টিং। আৰু আপোনালোকক এটা কথা ক'ম যে যদি আপোনাৰ মাজত বহুত বেছি ইমোশ্যন বা আৱেগ আছে, তো সেই ইমোশ্যন বা আৱেগ থাকিলে কি হ'ব। চাওক বন্ধুসকল, আমাৰ সকলোৰে মাজত ইমোশ্যন বা আৱেগ বস্তুটো থাকে, কাৰোবাৰ কম কাৰোবাৰ বেছি, কিন্তু কাৰোবাৰ বহুত বেছি থাকে। আৰু যিসকলৰ বহুত বেছি ইমোশ্যন থাকে বা ইমোশ্যন বা আৱেগ যদি আছে আপোনাৰ মাজত বহুত বেছি, তেনেহ'লে বন্ধুসকল এটা কথা ক'ম যে যদি আপুনি জীৱনত কিবা এটা কৰিব বিচাৰে, যদি আপুনি লাইফত আপুনি সফল হ'ব বিচাৰে, তেতিয়াহ'লে বন্ধুসকল জীৱনত যদি আপুনি কিবা এটা হ'ব বিচাৰে, তেতিয়াহ'লে ক'ম যে বন্ধুসকল আপোনাৰ মাজত থকা যি বেছিকৈ আৱেগ আছে, সেই বেছিকৈ থকা আৱেগটোক আপোনাৰ কণ্ট্ৰল বা নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। কাৰণ যদি আপুনি আপোনাৰ সেই বেছিকৈ থকা ইমোশ্যন বা আৱেগটোক যদি আপুনি নিয়ন্ত্ৰণ নকৰে, তেতিয়াহ'লে এই বেছিকৈ থকা ইমোশ্যনটোৱে আপোনাক ক'ৰবাত নহয় ক'ৰবাত বহুত আপোনাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, আপোনাৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সেইকাৰণে বন্ধুসকল আপোনাৰ মাজত যদি বহুত বেছি ইমোশ্যন বা আৱেগ আছে, তেতিয়াহ'লে এটা কথাই ক'ম যে সেই ইমোশ্যন বা আৱেগটোক আপুনি এতিয়াৰ পৰাই নিয়ন্ত্ৰণ কৰা আৰম্ভ কৰি দিয়ক। কাৰণ নহ'লে বন্ধুসকল এই ইমোশ্যন থকাটো খুবেই এটা ভাল কথা। ইমোশ্যন সকলো মানুহৰে থাকে আৰু থাকিব লাগে। বন্ধুসকল ইমোশ্যন নহ'লে বা আৱেগ নাথাকিলেতো এজন মানুহ সম্পূৰ্ণ কেতিয়াও হ'ব নোৱাৰে। ইমোশ্যন নথকা মানে কোনো সেই মানুহেই হ'ব নোৱাৰে। ঠিক আছে, তো বন্ধুসকল এইটোৱে কথাটো হ'ল এইটো যে বন্ধুসকল ইমোশ্যন ৰাখক, ইমোশ্যন থাকিবলৈ দিয়ক, কিন্তু আপুনি আপোনাৰ ইমোশ্যনটোক নিয়ন্ত্ৰণ কৰিবলৈ শিকক। কাৰণ বেছিকৈ ইমোশ্যন থকা মানে আপুনি যিকোনো ধৰণৰ পৰিস্থিতিতে আপুনি ফচি যাব পাৰে, বা বেছিকৈ ইমোশ্যন থকা মানে কি, বেছিকৈ ইমোশ্যন থকা মানে আপুনি আপোনাৰ জীৱনটো বেলেঞ্চ কৰিব নোৱাৰিব। আপোনাৰ জীৱনৰ ওপৰত অহা প্ৰতিটো সমস্যাবোৰ আপুনি ভালকৈ সমাধান কৰিব নোৱাৰিব বেছিকৈ ইমোশ্যন থকাৰ ফলত। আৰু বেছিকৈ ইমোশ্যন থাকিলে সেই ইমোশ্যনে আপোনাৰ এলেহুৱা বেছিকৈ বঢ়াই তুলিব। আপুনি প্ৰতিটো কামতে আজি নকৰোঁ দে, কালি কৰিম দে, আজি থৈ দিওঁ দে, আজি ভাগৰ লাগিছে। তো এইটো এটা ইমোশ্যন হয়। তো যিকোনো ধৰণৰ ইমোশ্যনক আপুনি এতিয়াৰ পৰাই নিয়ন্ত্ৰণ কৰিবলৈ শিকক। যদি আপোনাৰ মাজত খুব বেছি যদি ইমোশ্যন আছে, আৰু যদি আপোনাৰ মাজত ইমোশ্যনটো যদি আপুনি বহুত বেছি ইমোশ্যন আছে আৰু সেই ইমোশ্যনটোক যদি আপুনি কণ্ট্ৰলত আনিব বিচাৰে, নিয়ন্ত্ৰণত আনিব বিচাৰে, তেনেহ'লে এটা কথাই ক'ম, আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে হয়, কেৱল আপোনাৰ বাবে। তো বন্ধুসকল চাওক, প্ৰথমতেতো ইমোশ্যন বা আৱেগ শব্দটো আমাৰ কাৰণে এটা খুবেই মূল্যৱান শব্দ হয়। বন্ধুসকল আপোনালোকক ক'ম যে বেছিকৈ ইমোশ্যন যিমান বেছি থাকিব, সিমান বেছি আপোনাৰ সেই মেইন কামবোৰ, আপোনাৰ মূল কামবোৰ, জীৱনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰ কৰাত সিমান আপোনাৰ লেট হ'ব, সিমান আপুনি পিছুৱাই দি থাকিব যে আজি কৰিম, কালি কৰিম, পৰহি কৰিম। তো সেইকাৰণে বন্ধুসকল আপোনাৰ মাজত যদি খুব বেছি ইমোশ্যন আছে, খুব বেছি যদি আৱেগ আছে, সেই আৱেগটোক এতিয়াৰ পৰাই নিয়ন্ত্ৰণ কৰা আৰম্ভ কৰক। যিকোনো ক্ষেত্ৰত হ'ব পাৰে, সেইটো আপোনাৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতে হওক, বা কোনো ধৰণৰ ষ্টাডিৰ ক্ষেত্ৰত হওক, আপুনি কিবা এটা পঢ়ি আছে, লিখি আছে, তো সেই ক্ষেত্ৰতো আপোনাৰ ভাগৰ লাগিব পাৰে বা ইচ্ছা নহ'ব পাৰে যে আজি নপঢ়োঁ দে, কালি কৰিম, এতিয়া নিলিখোঁ দে, এতিয়া লিখাৰ ইচ্ছা নাই, মুডটো অফ হৈ আছে। তো এইটো এটা ইমোশ্যন হয়। ঠিক আছে, তো যিকোনো ধৰণৰ ইমোশ্যনকে আপুনি যদি সফল হ'ব বিচাৰে, আপুনি যদি এজন সফল ব্যক্তি হ'ব বিচাৰে, বা জীৱনত যদি কিবা এটা বনিব বিচাৰে, তেতিয়াহ'লে বন্ধুসকল ক'ম যে মোৰ যি পাৰ্চনেল এক্সপেৰিয়েঞ্চ হয়, সেই এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। কাৰণ মই ভাবিলোঁ মই যিখিনি এক্সপেৰিয়েঞ্চ কৰিলোঁ, সেইখিনি যি অভিজ্ঞতা পালোঁ মই, বা যি অভিজ্ঞতা মই
নিজে অনুভৱ কৰিলোঁ সেই অনুভৱখিনিক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কাৰণ মই যিখিনি বস্তু অনুভৱ কৰিলোঁ সেইখিনি যদি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেইখিনিয়ে হয়তো আপোনালোকৰো কিবা এটা সহায় হ'ব পাৰে বা আপোনালোকেও মটিভেট হ'ব পাৰে। তো মটিভেট হ'ব পাৰে সেইকাৰণে মই ভাবিলোঁ আজিৰ ভিডিঅ'টো সেইকাৰণে মই বনাই দিলোঁ। তো আপোনালোকলৈ এটাই কথা যে আপোনালোকৰ মাজত যিসকলৰ মাজত খুব বেছি ইম'শ্যন আছে, যিসকলৰ মাজত খুব বেছি আৱেগ আছে, সেইসকলৰ কাৰণে তেওঁলোকৰ বাবে কেৱল আৰু কেৱল আজিৰ এই ভিডিঅ'টো। আৰু যিসকলৰ মাজত ইম'শ্যন আছে বা আৱেগ আছে কিন্তু কম পৰিমাণত আছে আৰু তেওঁলোকে ইম'শ্যনটোক যদি নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো নহয়। আজিৰ ভিডিঅ'টো কেৱল সেইসকলৰ কাৰণে খুব বেছি ইম'শ্যন থকা সকলৰ কাৰণে। ঠিক আছে, তো বন্ধুসকল আজিলৈকে ইমানেই আছিলে। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ।